হয়, আপোনাৰ ঘৰ অথবা ঘৰৰ চৌহদত কোনো লোক প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ হাতত থকা মোবাইল ফোনটো বাজি উঠিব। তেনে এটি যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছে দৰঙৰ এগৰাকী ছাত্ৰই। মই উপস্থিত আছোঁ দৰঙৰ বৰংগাবাৰীৰ এটি পৰিয়ালত আৰু মই যন্ত্ৰটি দেখিছোঁ। এই যন্ত্ৰটি গাঁওখনৰ অবিনাশ ডেকা নামৰ এগৰাকী ছাত্ৰই উদ্ভাৱন কৰি উলিয়াইছে আৰু এই যন্ত্ৰটি ঘৰত সংস্থাপন কৰাৰ পিছত যদি সেই ঘৰখনত বা যদি আপোনাৰ ঘৰখনত কোনো লোক প্ৰৱেশ কৰে, স্বয়ংক্ৰিয়ভাৱে আপোনাৰ হাতত থকা মোবাইলটো বাজি উঠিব আৰু আপুনি অনুমান কৰিব পাৰিব আৰু আপুনি ধাৰণা কৰিব পাৰিব যে আপোনাৰ ঘৰখনত কোনো লোক প্ৰৱেশ কৰিছে। মই যন্ত্ৰটি দেখুৱাই আছোঁ, মোৰ সহযোগীয়ে যন্ত্ৰটি দেখুৱাই আছে। এই যন্ত্ৰটি দেখাত সৰু যেন লাগিলেও আচলতে এই যন্ত্ৰটি যথেষ্ট সহায়ক হ'ব এখন ঘৰৰ কাৰণে, যিহেতু বিভিন্ন সময়ত ঘটনা সংঘটিত হৈ আহিছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ বহুত দুষ্কৃতিকাৰী আচলতে তেনেকুৱা ঘৰত দুষ্কাৰ্য সংঘটিত কৰিছে। তেনে ক্ষেত্ৰত এই যন্ত্ৰটি আচলতে সংস্থাপন কৰাৰ পিছত আপুনি যদি নাথাকক কিয় স্বয়ংক্ৰিয়ভাৱে যন্ত্ৰটি বাজি উঠিব যদিহে কোনো লোক আপোনাৰ ঘৰখনত বা আপোনাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে। যন্ত্ৰটিৰ উদ্ভাৱক তথা সেইগৰাকী ছাত্ৰ মোৰ সৈতে আছে। অকণমান ইফালে আহিবা। তুমি কি চিন্তা কৰি বা কি ধাৰণা কৰি এই যন্ত্ৰটি উদ্ভাৱন কৰিলা? নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে আগুৱাই যোৱাত যথেষ্ট সহায় কৰিছে। যেতিয়া মই HSLC পৰীক্ষা দি উঠিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে এইকেইদিন বন্ধত কিবা এটা কৰিব লাগিব। তাৰ পাছত মোৰ মনলৈ আহিল যে এই যন্ত্ৰটোৰ কথা। আগতেও মই চেনিটাইজাৰ মেচিনটো বনাইছিলোঁ, তাৰে কিছুমান আৰ্হি লৈ আৰু পেলনীয়া সামগ্ৰীৰে মই এই যন্ত্ৰটো বনাই উলিয়াইছোঁ। এইখিনিতে ক'ব লাগিব ইতিমধ্যে অবিনাশ ডেকাই এটি স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ উদ্ভাৱন কৰিছিলে আৰু যন্ত্ৰটিয়ে অঞ্চলটিত বিশেষ সমাদৰ লাভ কৰিছিলে। আৰু সেই চেনিটাইজাৰ যন্ত্ৰটোৰ সামগ্ৰীসমূহ পেলনীয়া আছিলে। হয়, মই যিহেতু আৰ্থিকভাৱে সিমান টনকিয়াল নহয়, সেয়েহে মই ভাবিছোঁ যে যি বনাই যাম পেলনীয়া সামগ্ৰী। চেনিটাইজাৰ যন্ত্ৰৰ সৈতে কথা পাতিম। তাৰ পূৰ্বে যিটো এতিয়া শেহতীয়াকৈ যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছা সেই তাৰ কথা পাতিম। মই পুনৰ যন্ত্ৰটি দেখুৱাইছোঁ। আচলতে এই যন্ত্ৰটি এখন ঘৰত সংস্থাপন কৰাৰ পিছত যিকোনো লোক ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ হাতত থকা মোবাইলটো বাজি উঠিব আৰু আপুনি ধাৰণা কৰিব পাৰিব, আপুনি সজাগ হ'ব পাৰিব যে আপোনাৰ ঘৰখনত কোনো লোক প্ৰৱেশ কৰিছে। আৰু বিশেষকৈ নিশাৰ ক্ষেত্ৰত এই যন্ত্ৰটি বেছি সহায়ক হয়, সেই কথাও ছাত্ৰজনে কৈছে বা উদ্ভাৱক অবিনাশ ডেকাই কৈছে। মোৰ সহযোগী সেই পৰিৱেশ দেখুৱাইছে। এই মুহূৰ্তত যদি আমি মোবাইল ফোনটো বজাই দেখুৱাব পাৰোঁ যন্ত্ৰটিৰ সহায়ত, যন্ত্ৰটি সক্ৰিয় কৰা হৈছে আৰু ইয়াৰ পাৰ হ'ব লাগিব এবাৰ। তুমি দেখুৱাইছে আৰু মোৰ সহযোগীয়ে দেখুৱাই আছে। এয়া দৰঙৰ বৰংগাবাৰীৰ এটি পৰিয়ালৰ দৃশ্য আৰু এই ঘৰখনৰ অবিনাশ ডেকা নামৰ ছাত্ৰজনে, অবিনাশ আচলতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেওঁ পৰীক্ষা সমাপন কৰাৰ পিছতে আচলতে এই যন্ত্ৰটি উদ্ভাৱনৰ ক্ষেত্ৰত তেখেতে লাগি পৰিছিলে একনিষ্ঠভাৱে আৰু তাৰ ফচল আচলতে ইতিমধ্যে তেওঁ দেখা পাইছে, তেওঁ সফল হৈছে। মই দেখুৱাই আছোঁ, এয়া অবিনাশ ডেকাই শেহতীয়াকৈ উদ্ভাৱন কৰি ওলোৱা এই বিশেষ যন্ত্ৰটি। পুনৰ কৈছোঁ, এই যন্ত্ৰটি ঘৰখনত বা এখন ঘৰত সংস্থাপন কৰাৰ পিছত সেই ঘৰখনত যিকোনো লোক প্ৰৱেশ কৰিলেই হাতত থকা মোবাইলটি বাজি উঠিছে। মই দেখুৱাইছোঁ যন্ত্ৰটিৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে মোবাইলটি বাজি উঠিছে। মই দেখুৱাইছোঁ। তেখেতৰ মামাক আছে, মই তেখেতৰ সৈতে কথা পাতিম। অবিনাশ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেখেতে ইতিমধ্যে কেইবাটাও যন্ত্ৰ উদ্ভাৱন কৰিছে, বিশেষকৈ স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ উদ্ভাৱন কৰি তেখেতে সমাদৰ লাভ কৰিছে। স্কুল কৰ্তৃপক্ষৰ পৰা তেখেতে প্ৰশংসিত হৈছে আৰু শেহতীয়াকৈ তেখেতে এই যন্ত্ৰটি উদ্ভাৱন কৰি উলিয়াইছে, যিটো যন্ত্ৰ এখন ঘৰত সংস্থাপন কৰাৰ পিছত সেই ঘৰখনত যিকোনো লোক প্ৰৱেশ কৰিলেই গৃহস্থই গম পাব পাৰে, ধাৰণা কৰিব পাৰে, কাৰণ তেখেতৰ হাতত থকা মোবাইলটো বাজি উঠিব। হয়, নমস্কাৰ। যি নেকি ভাগিনে যন্ত্ৰ এটা সাজি ওলাইছে, যিটো নেকি ঘৰৰ মেইন মানুহজনৰ হাতত যিটো নেকি ফোন আছে, সেইটোত অট'মেটিক ফোন যাব। এইটো যি বনোৱাৰ কাৰণে আমি অলপ সহায় কৰি দিছোঁ, কিন্তু তথাপিতো বনাই তৈয়াৰ কৰি উঠিছে আৰু ইয়াৰ আগতে বিভিন্ন ধৰণৰ বস্তু বনাইছিলে। মই দেখুৱাইছোঁ আৰু অবিনাশৰ সৈতে কথা পাতিম। ইয়াত কি কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ খৰচ কিমান পৰিছে যন্ত্ৰটিৰ? এই যন্ত্ৰটিৰ খৰচ বুলি ক'ব মই নোৱাৰোঁ, কাৰণ যিহেতু সকলোবোৰ বস্তুৱে মই পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। ইয়াত মই এটা কিপেড পেলনীয়া মোবাইল ব্যৱহাৰ কৰিছোঁ আৰু কিছুমান এখন চিম আছে। হয়, এখন চিম সংযুক্ত কৰা হৈছে আৰু কিছুমান বেটাৰী ব্যৱহাৰ কৰিছোঁ আৰু মটৰ, বিভিন্ন ধৰণৰ এটা চেন্সৰ ব্যৱহাৰ কৰিছোঁ, যিটো নেকি মই পেলনীয়া কিছুমান আগৰ পুৰণা ঘড়ীৰ পৰা ব্যৱহাৰ কৰোঁ। এই যন্ত্ৰটি কিছু উন্নত বা কিছু আধুনিক কৰিব পৰা সুবিধা আছে বা তেনেকুৱা তোমাৰ চিন্তা আছে?
হয়, এই যন্ত্ৰটো এইখিনিতে সীমাবদ্ধ নহয়, ইয়াক যথেষ্ট আগলৈ আগুৱাই লৈ যাব পৰা যাব। যিহেতু মই এইখিনি পেলনীয়া সামগ্ৰীৰে বনাইছোঁ, সেয়েহে যদি আমি ইয়াতকৈ উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ তেন্তে এই যন্ত্ৰটো যথেষ্ট উন্নতি হ'ব। তুমি এটা কথা কৈছা যে বিশেষকৈ নিশাৰ ভাগত এই যন্ত্ৰটি বেছি সহায়ক হ'ব। হয়, নিশাৰ ভাগত বেছিকৈ সহায়ক হ'ব, কাৰণ আমি CC কেমেৰা বা বিভিন্ন ধৰণৰ চেন্সৰ ব্যৱহাৰ কৰিলে কোনো এটা সৰু অঞ্চলে আমি মানে কভাৰ কৰিব পাৰোঁ। এইটোৰ সহায়ত আমি গোটেই ঘৰৰ মানে চাৰিও দিশটোকে আমি মানে সংৰক্ষিত কৰিব পাৰোঁ। ফলত আমি এটা যন্ত্ৰ সংস্থাপন কৰাৰ পিছত ঘৰৰ চাৰিওটা দিশ আচলতে সংৰক্ষিত হ'ব বা সুবিধা হ'ব। হয় হয়, সৰু সৰু দাপোনৰ সহায়ত আমি যিটো লেজাৰ ৰশ্মি সেইটো মানে প্ৰতিফলিত কৰি একেবাৰে শেষৰ ৰশ্মিটো আমি এই যন্ত্ৰটোত পেলাই থ'ব লাগিব। আৰু এটা খবৰ পাইছোঁ যে তুমি ইতিমধ্যে যি আগষ্ট মাহত কলকাতাত যি বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ'ব তাত তুমি বাছনি হ'ব, তাত তুমি আমন্ত্ৰণ লাভ কৰিছা। হয়, তাত এটা নেশ্যনেল ছেমিনাৰ হ'ব, সেয়ে তালৈকেও কিছুমান যন্ত্ৰ মই বনাবৰ কাৰণে আগবাঢ়িছোঁ। সৰু সৰু ধৰণৰ মডেল সেইবোৰ তাত উপস্থাপন কৰিব লাগিব, সেয়ে মই মানে সেইবোৰৰো কাম আৰম্ভ কৰিছোঁ। আৰু এবাৰ যদি তোমাৰ হাতত থকা মোবাইলটো এই যন্ত্ৰৰ হাত বাজি উঠে বা বজোৱা দেখুৱাব পৰা যায় প্ৰাগ নিউজৰ দৰ্শকক, মই দেখুৱাইছোঁ এয়া অবিনাশৰ হাতত এটি মোবাইল আছে আৰু যন্ত্ৰটিৰ সহায়ত এই মোবাইলটি বাজি উঠিব। মই দেখুৱাই আছোঁ। এই যন্ত্ৰটো মানে সম্পূৰ্ণৰূপে হৈ উঠা বুলি ক'ব নোৱাৰোঁ, কাৰণ মই দেখুৱাইছোঁ বাজি উঠিছে। তুমি ফোনটো নাকাটিবা। এয়া যন্ত্ৰটিৰ সহায়ত কিন্তু মোবাইলটি স্বয়ংক্ৰিয়ভাৱে বাজি উঠিছে আৰু এই যন্ত্ৰটি উদ্ভাৱন কৰি উলিয়াইছে ছাত্ৰ অবিনাশে। এয়া দৰঙৰ, নাকাটিবা, কাটিলা। মই দেখুৱাই আছোঁ এয়া। আৰু শেষবাৰৰ কাৰণে মই যন্ত্ৰটি কিছু ওচৰৰ পৰা দেখুৱাম। দেখাত সৰু যেন লাগিলেও এটি ভাবিবলগীয়া আচলতে আশ্চৰ্যকৰ যন্ত্ৰ বুলি ক'ব লাগিব, কাৰণ এই যন্ত্ৰটি ঘৰখনত সংস্থাপন কৰাৰ পিছতে যদি কোনো লোক প্ৰৱেশ কৰে আপোনাৰ ঘৰৰ চৌহদত, আপুনি য'তেই নাথাকক কিয় আপোনাৰ হাতত থকা মোবাইল ফোনটো বাজি উঠিব আৰু আপুনি ধাৰণা কৰিব পাৰিব, আপুনি নিশ্চিত হ'ব যে আপোনাৰ ঘৰখনত কোনো লোক প্ৰৱেশ কৰিছে। মোৰ যন্ত্ৰটি সহযোগে দেখুৱাই আছে। পুনৰ মই অবিনাশৰ কাষলৈ যাম। তোমাৰ ভৱিষ্যত পৰিকল্পনা আৰু কি আছে? মই ভৱিষ্যতে আৰু ভাবিছোঁ, কিন্তু কিছুমান অৰ্থনৈতিক অসুবিধাৰ বাবেও মই আগবাঢ়িব পৰা নাই, কিন্তু মই চেষ্টা কৰি যাম। মই এইবাৰ এটা ভাবিছোঁ, মানে কিছুমান আমাৰ সমাজত বিভিন্ন ধৰণৰ যন্ত্ৰ ওলাইছে, মানে কাপোৰ ধোৱা যন্ত্ৰ। সেয়ে মই যদি আমি ঘৰতে একদম কম খৰচত এটা কাপোৰ ধোৱা যন্ত্ৰ বনাম বুলি ভাবি আছোঁ, কিন্তু কিছুমান সামগ্ৰী যিহেতু আমাৰ ইয়াত উপলব্ধ নহয়। নিশ্চিতভাৱে এইগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ অবিনাশৰ বহু পৰিকল্পনা আছে, বহু সপোন আছে। সেই সপোন বা সেই পৰিকল্পনা সফল হওক, সেই কামনা আমি ৰাখিছোঁ। আৰু আমি আজি দেখুৱালোঁ এটি যন্ত্ৰ, যিটো যন্ত্ৰ ঘৰখনত সংস্থাপন হোৱাৰ পিছত গৃহস্থই উমান পাব পাৰে, গৃহস্থই ধাৰণা কৰিব পাৰে, ঘৰখনত উপস্থিত নাথাকিলেও ঘৰখনত কোন প্ৰৱেশ কৰিছে, কোনোবা যে লোক প্ৰৱেশ কৰিছে কথা গম পাব পাৰিব এই যন্ত্ৰটিৰ সহায়ত। আৰু এই যন্ত্ৰটিৰ উদ্ভাৱক অবিনাশ ডেকালৈ প্ৰাগ নিউজৰ তৰফৰ পৰা জনালোঁ অশেষ অভিনন্দন।